দোকানৰ পৰা আহিলোঁ আহি ফ্ৰেছ চেছ হৈ এইপিনে টিভি চলি আছে চাহ পানী ধুনীয়াকৈ খালোঁ আৰু আমাৰ ঘৰত আজি আলহী আহিছে কোন কোন আলহী আহিছে দেখাই দিওঁ ৰ'ব এয়া আমাৰ বা গীতানগৰৰ আৰু এইপিনে বৌ কৈছে মোক নেদেখাবি বোলে মই ঘৰত মানে মেক্সি পিন্ধি আছোঁ চ' এইটো কাৰণে ঘৰত আহি পাইছে কাপোৰ চাপোৰ চেঞ্জ কৰিলে কেনে অকণমান দেখাই দিছোঁ দেই চাহ পানী খোৱা হৈ গ'ল আৰু এয়া বৌৰ দুজনী ছোৱালী আৰু এজনী ক'ত গ'ল এইজনী বৌৰ দুজনী ছোৱালী আৰু বাইদেউৰ দুটা ল'ৰা এয়া ভাগিন দুটা ই ডাঙৰে হ'ল দেই এইবাৰ ক্লাছ 10 পাব তাক ময়ে ডাঙৰ কৰা হেৰি পোৱালিতে ময়ে ডাঙৰ কৰা আৰু ইটো বোলে মোক চিনিয়ে নাপায় কতে সেইটোৱে সৰুটোৱে মোক চিনিয়ে নাপায় কাৰণ সি মোক ভালকৈ লগেই পোৱা নাই কিন্তু জন্ম হওঁতে মেডিকেলত ময়ে ৰখিছিলোঁ আকৌ এই মনত কৰিবা মোক ডাঙৰ হ'লে গম পাইছা এতিয়া পাহৰিলেও আৰু বাবুকতো ময়ে ডাঙৰ কৰা বুলি ক'ব লাগিব হয় নাই কচোন হা মনত আছেনে নাই তাক একদম খুৱাই দিয়া লথৰি চথৰি ময়ে খুৱাইছোঁ কিমান দিন তাক গুৱাহাটীত কিমান দিন তাক মানে ময়ে চাইছোঁ আৰু এনেকৈ এতিয়া চাহ পানী খালোঁ খাই বালিও একদম বিৰাট ভাল পাইছে বহি গৈছে আৰু এইপিনে মায়ে পূৰা চব্জি কাটাত হেল্প কৰি আছে আৰু এতিয়া ভাত বনাব লাগে তাকে বোলো বহুত দিন পিছত মানে বাইদেউ বহুত দিন পিছতে আহিছে বছৰ যদিও গীতানগৰত থাকে বহুত বছৰৰ পিছত আহিছে আৰু বৌ সিদিনাখনে আমাৰ লিউৰ পাৰ্টিৰ দিনা আহিছিলে কিন্তু ঘৰটো চাইহে গৈছে এনেই মানে আহি পোৱা নাই আগে পিছেও এবাৰ প্ৰথমবাৰৰ কাৰণে আহিছে আকৌ ৰাতিৰ থকাকৈ কাৰণ নিমিলে ময়ো দোকানী মানুহ দিনত সময় নাপাওঁ সেইটোৰ কাৰণে ৰাতি থকাকৈ মাতি দিছোঁ চবৰে এক্সাম শেষ গৈছে সেইটো কাৰণে এবাৰ আমাৰ বাবু ৰিজাল্টটো দিলে 9ৰ এবাৰ ক্লাছ 10 পালে বাবুৱে ইমান ডাঙৰ হৈ গ'ল চ' এতিয়া মই ভাত বনাই আছোঁ ভাত বনাওঁ চবকে ডিষ্টাৰ্ব কৰিলোঁ টিভিটো পূৰা মিউট কৰি ৰাখিছিলোঁ এতিয়া টিভিটো দি দিওঁ এতিয়া টিভি চাই থাকক এতিয়া মই ভাত বনাওঁ এয়া আকৌ মাহঁতৰ ঘৰৰ পৰা সৰু আলু আৰু কেঁচা বিলাহী দি পঠাইছে মাহঁতৰ ঘৰত খেতি কৰিছিলে তাকে ভাইটিৰ হাতত দি পঠাইছে আৰু এইপিনে মাক গুড মৰ্ণিং ৰাতিপুৱাই ভিডিঅ' ষ্টাৰ্ট কৰিয়েই দিলোঁ যোৱাকালি মানে ইমানেই ফূৰ্তি কৰিলোঁ ভিডিঅ' কৰাই নহ'ল এয়া এটা বাবু শুয়ে আছে উঠাই নাই বাকীবিলাকে উঠিলে ভাত পানী খাই আছে মই ভাত পানী খাই ৰেডি মোৰ কাম এটা আছে নগ'লেও নহয় মানে মই ফেঞ্চি বজাৰ যাব লাগে চ' সেইটোৰ কাৰণে চব কাম বন কৰি ভাত পানী খাই ৰেডি এতিয়া বাইদেউহঁতে ভাত পানী খাই আছে সিহঁতেও যাব বাবুহঁতৰ টিউশ্যন আছে এনেকৈ মানে চব বিজি মানুহ নহয় আজিকালি কোনো ৰ'বলৈ সময় নাই তাকে লিউকো লৈ যাওঁ মই এতিয়া পেহীয়েকহঁতৰ ঘৰত থ'ম মাও নাথাকে সেইটোৰ কাৰণে বাবু উঠিলে হ'ল বাকীবিলাকৰ গা পা ধোৱা হৈ গ'ল বহুত বেছি ভাল লাগিলে কালি ৰাতি কেইটা বাজিলে টোপনিয়ে নাহিল আমাৰ ৰাতি মোটামুটি কথা পাতোতে লেকচাৰ মাৰোঁতে বহুত ৰাতিলৈকে টোপনিয়ে নাহিল এনেকৈ বহুত বেছি ভাল লাগিলে চ' এতিয়া আমি গৈ থাকোঁ এনেও ঘৰৰ মানুহ আহিলে মনটো বহুত বেছি ভাল লাগে কাৰণ একদম জেঠীমাহঁতক বাইদেউহঁতক বহুত দিন লগো নাপাওঁ এনেকৈ ফোনত কথা পতা হয় বাৰু কিন্তু এনেকৈ আৰু ফেচ টু ফেচ লগ পাই কথা পতাটো মজাই বেলেগ আগতেতো কিমান কথা পাতিছিলোঁ এতিয়া মানে সময়ৰ লগে লগে মানে চব মানুহবিলাক বেলেগ হৈ গ'ল ন সেইটোৰ কাৰণে এতিয়া আমাৰ লিউ মোবাইলত উঠিব ৰেডি হৈ আছে মোৰ এইফালে বিচনা ঠিক হোৱাই নাই উপায় নাই এইকেইটাক দেখাই দিওঁ এইপিনে খাই লৈ এইকেইটা ধুনীয়াকৈ পৰিছে এতিয়া যাবৰ কাৰণে ৰেডি হ'ব মই মানে আজি নগ'লেও নহয় দুটামান বস্তু অৰ্ডাৰ আছে সেইটোৰ কাৰণে আজি যাবই লাগে এৰি থৈ যাব মন নাই তথাপিও আৰু এই ইহঁত দুটা এনেকৈ তলতে ভাত খাব দিছোঁ এতিয়া খাই লৈ ইহঁতো যাব মই এতিয়া গৈ থাকোঁ আৰু কাৰণ এওঁৰ লগত গ'লে টাইমটো মিলে নহ'লে মোৰ মানে টাইমটো মিলি নাহে বহুত দিগদাৰ লাগে সেইটোৰ কাৰণে গৈয়ে থাকোঁ আৰু লিউৰ আমাৰ খং উঠিছে দেই মনটো একদম বেয়া এয়া ৰাতিপুৱা মাহঁতৰ ঘৰৰ পৰাই দিয়া সৰু আলু ফ্ৰাই কৰিলোঁ আৰু এইপিনে ধুনীয়াকৈ মাছ চাছ পূৰা ৰেডি কৰি ৰাখিছোঁ বিলাহী মাছে বনাম ভিডিঅ'টোতো ষ্টাৰ্ট কৰা হোৱাই নাই এনেকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ হাই হেল্ল' নমস্কাৰ আকৌ এটা নতুন ভিডিঅ' লৈ আহি গ'লোঁ আপোনালোকৰ মাজলৈকে চ' ভিডিঅ'টো শেষলৈকে চাব বহুত বেছি ভাল পাব বুলি আশা আৰু এনেকৈ আহি পালোঁ বাছ ষ্টেণ্ড মানুহবিলাক কেনেকুৱা বিজি হয় মই এতিয়া মানুহজনে এৰি থৈ গ'ল মোক বাছ ষ্টেণ্ডতে তেওঁৰ ডিউটি আছে এতিয়া মই ৰৈ আছোঁ বাছক আৰু মানুহবিলাক কিমান বিজি চক আৰু ৰখিব সময় নাই কিমান মানুহ সকলো নিজৰ কামত আগবাঢ়ি আছে কোনো পিছ হৈ যোৱা মানুহ নাই গুৱাহাটী মানে বিজি লাইফ এনেও আজিকালি গাঁৱে বিজি হৈ গৈছে তথাপিও গুৱাহাটীত চাওকচোন ৰাতিপুৱাৰ সময়খিনি কেনেকুৱা ভিৰ এনেকৈ উঠিলোঁ বাছত
ৰাজভোগত সোমাই প্ৰথমতে মিঠাই খাই লওঁ একদম গাটো বহুত বেয়া লাগিছে একদম গাড়ীৰ পাছত আহোঁ প্ৰথম খাই লওঁ মিঠাই চিঠাই খাই অকণমান এনাৰ্জি লৈ লওঁ গাত তাৰপিছত বজাৰত নামি যাম আৰু আহি পালোঁ একদম বাছখনে ইমান দেৰি লগাইলে ঢেকাই আহোঁতে জামো আছিলে চ' দেৰিয়ে হ'ল 11টা বাজিয়ে গ'ল এতিয়া দৌৰা দৌৰিকৈ এতিয়া বজাৰ কৰিব লাগিব সেইকাৰণে মিঠাই চিঠাই খাই অলপ এনাৰ্জি লৈ লওঁ আৰু লৈ কিনে চৌগুৰি ফেঞ্চিৰ পৰা আহিলোঁ কিন্তু বজাৰ বেছি কৰা নহ'ল অকণমান চাদৰ মেখেলা আনিলে বজাৰখন কেনেকুৱা কি কৰি দিছোঁ এইবিলাক লোৱা হৈ গ'ল মানে চেল হ'লে আৰু এটা ধুনীয়া বস্তু আনিছোঁ অসমীয়া বিহু বুলি আৰু বজাই দেখাই আছোঁ ৰ'ব বজা আমাৰ ৰশ্মিয়ে গগনা বজাব দেই ধুনীয়া গগনা বজাই তাই বঢ়িয়া আৰু বঢ়িয়া হৈছে গগনা কিহেৰে বাও দুফালে দুচটি মাজতে এচটি মুগা সূতা লগাই বাও মোৰ ভাল নহয় সেইকাৰণে মই গোৱা নাই যে আমাৰ ৰচি ধুনীয়া গাইছে বঢ়িয়া হৈছে চব বিহুৰ বজাৰখনত বিজি চ' দেখাই দিলোঁ অকণমান আজি মানে মোৰ পাৰ্চনেল প্ৰব্লেম এটাৰ কাৰণে গোটেই বজাৰ কৰিব নোৱাৰিলোঁ আকৌ শনিবাৰলৈকে ৰৈ দিলোঁ এতিয়া শনিবাৰে মোৰ মানুহজনৰ বন্ধ আছে চ' তেওঁৰ লগতে যাম বুলি ভাবিছোঁ আৰু আজি মই বিশেষ কাৰণ এটাত গোটেই বজাৰ কৰিব নোৱাৰিলোঁ অকণমান এনেকুৱা জুৱেলাৰী কিবা কিবি আনিলোঁ আৰু চাদৰ মেখেলা অলপ আনিলোঁ বাকী একো কৰিব নোৱাৰিলোঁ সিহঁতে মোৰ পৰা দিছে মোৰ দোকানখনত আজিৰ ভিডিঅ'টো এনেকৈ দুযোৰমান চাদৰ মেখেলা দেখাই ভিডিঅ'টো শেষ কৰি দিওঁ যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি নতুনকৈ আহিছে মোৰ চেনেলটোলৈকে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰিব চ' আজিলৈ বাই বাই আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আহি আছোঁ আপোনালোকৰ মাজলৈ তেতিয়ালৈ চাই থাকক